নয়া বস্তিৰ পৰা আমাৰ এগৰাকী সতীৰ্থ ভূষণ চন্দ্ৰ ৰায়ে ভাগ্যলিপি শীৰ্ষক এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছে আৰু এই কবিতা পুথিখন আনুষ্ঠানিকভাৱে ইয়াত উন্মোচন কৰা হ'ব। আমি সকলোৱে জানো ৰাস মহোৎসৱৰ মূল মণ্ডপত বা বিভিন্ন স্থানত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিদিনে প্ৰতিপলে এই 14 দিনত অনুষ্ঠিত হৈ আহি আছে আৰু আমাৰ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি এখন গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। আমি গ্ৰন্থমেলা উপসমিতিৰ উদ্যোগত ৰাস মহোৎসৱ উদযাপন সমিতিৰ মুখ্য কাৰ্যালয়ত এই পুথিভাগী আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰিম আৰু আমি এই পুথিভাগী শুভ উন্মোচন কৰাৰ বাবে আমন্ত্ৰণ জনাই আনিছোঁ অসমৰ এগৰাকী বিশিষ্ট কবি আমাৰ নলবৰীয়া সহোদৰ নলবাৰীৰ সুসন্তান প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া আৰু প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়াক এখনি গামোচাৰে আদৰণি জনোৱাৰ বাবে মই প্ৰতাপ দেৱনাথক আহ্বান ভূষণ চন্দ্ৰ ৰায় ডাঙৰীয়াক এখনি গামোচাৰে আদৰণি জনোৱাৰ বাবে প্ৰতাপ দেৱনাথ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি এই পুথিভাগী আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰাৰ বাবে অসমৰ সকলোৰে চিৰপৰিচিত বিশিষ্ট কবি শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ তেখেতৰ হাতেৰে এই পুথিখন উন্মোচন হওক, ৰাইজৰ বাবে উৎসৰ্গিত হওক। ইফালে এখন লওক এটা হাতচাপৰি দিব লাগে চবে। ইমান উখল মাখল পৰিৱেশত ভাল সৃষ্টি এটা হৈছে, সকলোৱে হাতচাপৰি দিব লাগে। কৃষ্ণ শ্ৰদ্ধাৰ বিভু দত্ত দাস, হৰেণ হালৈ দাদা, কবি আৰু সমবেত সকলো নলবাৰী ৰাস সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, আজি খুব এই পবিত্ৰ ক্ষণত এটা সুন্দৰ আমি কৰ্ম ইয়াতে কাৰ্যকৰী কৰিলোঁ। সেইটো হৈছে আমাৰ খুব মৰমৰ কবি নবস্তিৰ ভূষণ চন্দ্ৰ ৰায়ৰ ভাগ্যলিপি নামৰ এখন কাব্য সংকলন উন্মোচন কৰা হ'ল সকলোৰে সহযোগত আৰু তাৰ বাবে নলবাৰী ৰাস কমিটিকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি কেইবাবছৰ ধৰি নলবাৰী ৰাস কমিটিত বহুতো বৌদ্ধিক কাম কাজ চলি আছে, গ্ৰন্থমেলা কবি সন্মিলনকে আদি কৰি গ্ৰন্থ উন্মোচন। আজিও তাৰে এটা অংগ হিচাপত আমি ভূষণ চন্দ্ৰ ৰায়ৰ ভাগ্যলিপি এই যিখন কাব্য সংকলনত কবিৰ অনুভূতি আৰু চেতনা উন্মোচিত হৈছে। আশা কৰিছোঁ পাঠকে এই কাব্যগ্ৰন্থখন পঢ়িলে লেখকৰ শ্ৰম সাৰ্থক হ'ব, কাৰণ কবিতাই মানুহৰ অন্তৰাত্মাক জগাই ৰখাত আৰু জীয়াই ৰখাত যথেষ্ট সহযোগ কৰি আহিছে আদিকালৰে পৰা, বাল্মীকিৰ পৰা আজিৰ তাৰিখলৈকে। গতিকে আপোনালোকে সকলোৱে ভূষণ চন্দ্ৰ ৰায়ৰ এই কাব্যগ্ৰন্থখন অধ্যয়ন কৰক, সংগ্ৰহ কৰক, ইয়াৰে গ্ৰন্থমেলাত পাব। আৰু ইয়াকে কৈ ভূষণ চন্দ্ৰ ৰায় ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ ভৱিষ্যতে তেখেতে আৰু অধিক শ্ৰেষ্ঠ কাব্য সৃষ্টি কৰিব আৰু পাঠক সমাজলৈকে আগবঢ়াই দি অসমীয়া কাব্য সাহিত্যৰ বুৰঞ্জীক সমৃদ্ধ কৰিব। এই বুলি কৈ ভাগ্যলিপি উন্মোচন হোৱা বুলি মই ঘোষণা কৰিছোঁ। প্ৰণেতা ভূষণ চন্দ্ৰ ৰায় ডাঙৰীয়া, তেখেতকো তেখেতৰ মনৰ ভাৱ ব্যক্ত কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। এই শুভ মুহূৰ্তত উপস্থিত হ'ব পৰা সাহিত্যপ্ৰেমী ৰাইজ আৰু সন্মানীয় কবি আজিৰ এই গ্ৰন্থখনৰ উন্মোচক প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়া, যে আচলতে মূল কাব্য সাধনা ছাত্ৰ অৱস্থাৰ পৰাই মই কৰি আহি আছিলোঁ। পৰৱৰ্তী যোৱা 2004 চনত মোৰ প্ৰথম কবিতা সংকলন নিৰ্মালী প্ৰকাশ পাইছে। তাৰপিছত 2007 চনত